4 তাৰিখে অৰ্থাৎ যিদিনা ভোট গণনাৰ দিনা আমাৰ গোৱালপাৰা চহৰত বিশেষকৈ গোৱালপাৰা ডিচি অফিচৰ আশে পাশে আৰু তাৰ ওচৰ পাজৰ ৰাস্তাসমূহত যান বাহনৰ ক্ষেত্ৰত কিছু আমি যান বাহনৰ চলাচলৰ পথৰ ক্ষেত্ৰত কিছু আমি পৰিৱৰ্তন কৰিবলৈ গৈ আছোঁ আৰু কিছু ক্ষেত্ৰত আমাৰ কিছুমান এৰিয়াত আমি ন' এণ্ট্ৰি থাকিব, কিছুমানত ওৱান ৱে হ'ব আৰু যিসকল মানুহ সমাগম হ'ব তেওঁলোকৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে কিছুমান আমি ডেজিগনেটেড পাৰ্কিং এৰিয়া কৰিছোঁ য'ত আমি পাৰ্কিং কৰিব পৰা যাব আৰু কোনটো দিশৰ পৰা অহা গাড়ীখিনি ক'ত পাৰ্কিং কৰিব আৰু কোন জেগাৰ পৰা কোন জেগালৈকে আমি ন' ভেহিকেল জোন কৰিম সেইখিনি ইন ডিটেইলছত আপোনালোকৰ আগত আমাৰ দাঙি ধৰা হ'ব আৰু এই ক্ষেত্ৰত মই IC ট্ৰেফিকে ডিটেইলছত আপোনালোকক ভেৰিফাই কৰিম। এই গাড়ী ঘোড়াখিনি আমাৰ ইয়াতে সুচাৰুৰূপে জনতাৰ কোনো মানে সাধাৰণ জনতাৰ কোনো ক্ষতি নোহোৱাকৈ বা কোনো অসুবিধা নোহোৱাকৈ আমি কিছুমান ট্ৰাফিক ৰেগুলেশ্যনত ৰেষ্ট্ৰিকশ্যন দিম। এই ৰেষ্ট্ৰিকশ্যনত আপোনালোকক আমি জ্ঞাতাৰ্থে সকলোকে জনাওঁ যে আমি যেতিয়া ৰেষ্ট্ৰিকশ্যনটো প্ৰথম হ'ব আমাৰ যিটো আমি মাটিয়াৰ পৰা আমাৰ যিখিনি গাড়ী আহিব, মাটিয়াৰ পৰা ছাপোৰ্টাৰসকলক যিখিনি গাড়ী আহিব সেইখিনি আমি ফাৰ্ষ্ট ডাইভাৰ্চনটো আমি মইলা পথাৰত দিম। তেওঁলোকে মইলা পথাৰৰ পৰা আপোনাৰ বাপুজীনগৰ ওলাব। আকৌ নেক্সট ডাইভাৰ্চন দিম আমি বেলতলাত। বেলতলাৰ পৰা তেওঁলোকে হেডাৰ কৰি দি ওলাব পাৰিব। আকৌ তাৰপিছতে বেলতলাৰ পিছতে আমি আমাৰ এটা পাৰ্কিং কৰিছোঁ, পাৰ্কিং প্লেচ ডেজিগনেটেড পাৰ্কিং এটা আছে। সেই পাৰ্কিংটো হ'ল আপোনাৰ আমাৰ চাৰ্কুল অফিচৰ পাৰ্কিং। চাৰ্কুল অফিচৰ পাৰ্কিংটো আমি মেক্সিমাম গাড়ী আমি সোমাব পাৰিম, সৰু মানে LMV-বিলাক। তো তাৰ নেক্সট পাৰ্কিংটো আমাৰ হ'ব PWD ৰোড শ্ব' ওচৰতে থকা এটা পাৰ্কিং আমি বনাইছোঁ, তাত পাৰ্কিং কৰিব পাৰিব। আনহাতে যিখিনি গাড়ী আমাৰ আগিয়া ছাইডৰ পৰা আহিব, আগিয়া ছাইডৰ অহা গাড়ীবিলাক আমি আমাৰ DICC ফিল্ডখনত আমি পাৰ্কিং কৰাৰ ব্যৱস্থা কৰিছোঁ। সেই অনুযায়ী তাৰ নেক্সটত সেই গাড়ীখিনি তাতো যেতিয়া ফুল হৈ যাব তাৰপিছত আহি পেলাই তেওঁলোকে আমাৰ গোৱালপাৰা কলেজ ফিল্ডত তেওঁলোকে পাৰ্কিং কৰিব পাৰিব। ইয়াৰ পিছতো যদি পাৰ্কিং ফুল হৈ যায়, যদি গাড়ী আকৌ বেছি আহে তেতিয়াহ'লে সেই বাকী থকা গাড়ীসমূহ আমি PR গভ হাইস্কুলত আমি পাৰ্কিং কৰাৰ ব্যৱস্থা কৰিছোঁ। এইখিনি হ'ল আমাৰ পাৰ্কিং। আমি প্ৰথমতে আমি যদি মইলা পথাৰত যেতিয়া আমি ডাইভাৰ্ট কৰিলোঁ গাড়ীবিলাক, সেই ড্ৰাইভাৰবিলাক আমাৰ জেনেৰেল পাব্লিক যিখিনি আছে, জেনেৰেল পাব্লিকখিনি আমি ডাইভাৰ্ট কৰিম। কিন্তু ছাপোৰ্টাৰৰ গাড়ী আহিলে তেওঁলোকক আমি ডাইভাৰ্ট নকৰোঁ। তেওঁলোকে আহি চাৰ্কুল অফিচলৈকে আহিব পাৰিব, চাৰ্কুল অফিচলৈকে আহি পেলাই তাত তেওঁলোকে তাত পাৰ্কিং কৰিব পাৰিব, পাৰ্কিং কৰি তেওঁলোকে তাত পৰা খোজকাঢ়ি যাব পাৰিব। আনহাতে বাপুজনগৰৰ পৰা অহা যিখিনি গাড়ী আছে সেইখিনি গাড়ী চিধা আহি থাকিব। কিন্তু যদি আপোনাৰ ছাপোৰ্টাৰৰ গাড়ী হয়, ছাপোৰ্টাৰ গাড়ী হ'লে ছাপোৰ্টাৰ গাড়ীখিনি আমি প্ৰথম DICC ফিল্ডত পাৰ্ক কৰাম। তাৰ নেক্সটতে আমি যিটো BOCৰ পৰা আমি ফুল মানে মাটিয়ালৈকে যোৱা ৰাস্তাটো, যে আমাৰ DC অফিচলৈ যোৱা ৰাস্তাটো সম্পূৰ্ণভাৱে বন্ধ থাকিব। তাত কোনো ধৰণৰ গাড়ীৰ প্ৰৱেশ নিষেধ হ'ব। আনহাতে যিটো মাটিয়া ছাইডৰ পৰা অহা, মাটিয়া ছাইডৰ DFO অফিচলৈকে গাড়ী আহিব পাৰিব কিছু গাড়ী, কিন্তু তাৰ পৰা কোনো ধৰণৰ গাড়ী আমাৰ DC অফিচৰ সেইখিনি আহিব নোৱাৰিব। আৰু DC অফিচৰ জেইল যিটো আমাৰ ডিষ্ট্ৰিক্ট জেইল আছে, ডিষ্ট্ৰিক্ট জেইলত হ'ল লাষ্ট আমাৰ বেৰিকেড। এইপিনে AGP অফিচত লাষ্ট বেৰিকেড আৰু এইপিনে PHC অফিচত লাষ্ট বেৰিকেড। এই PHC অফিচ আৰু AGP অফিচ আৰু ডিষ্ট্ৰিক্ট জেইলৰ এইখিনি জেগা আমি ন' ভেহিকেল জ'ন কৰিব ওলাইছোঁ। তাত কোনো ধৰণৰ গাড়ী সোমাব নোৱাৰিব, মানুহ খোজকাঢ়ি তাত থাকিব পাৰিব।